ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকক নতুন গণিতৰ সংখ্যা আৰু প্ৰক্ৰিয়া পাঠটিৰ আলমত সংখ্যা আৰু প্ৰক্ৰিয়া কি তাৰ বিষয়ে চমুকৈ অলপ আভাস দিম। সংখ্যা কি তোমালোকে আগৰ ক্লাছত পাই আহিছা, নহয় জানো? আহাচোন মনত পেলাও। এটা বা ততোধিক অংক লগ লাগিলে তাক সংখ্যা বুলি কোৱা হয়। যেনে 2, 35, 11, 47 আদি। আকৌ 0, 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9 অংক বুলি কোৱা হয়। আমি ব্যৱহাৰ কৰা সংখ্যাৰ প্ৰধান প্ৰক্ৰিয়া চাৰিটা হ'ল যোগ, বিয়োগ, পূৰণ আৰু হৰণ। এই সংখ্যা আমাৰ সকলোৰে জীৱনত অতি প্ৰয়োজনীয়, নহয় জানো? যেনেকুৱা ৰাতিপুৱা কেই বজাত উঠিলোঁ, টকা পইচাৰ হিচাপ, লুডু খেলা, কেৰম খেলা। মুঠৰ ওপৰত আমাৰ দৈনন্দিন জীৱন সংখ্যাৰে আৰম্ভ হয়, সংখ্যাৰে শেষ হয়। আশা কৰোঁ তোমালোকে ভিডিঅ'টি চাই ভাল পালা। ধন্যবাদ।